কবিতাৰ শিৰোনাম মোৰ অহংকাৰৰ সংজ্ঞা। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মোৰ অহংকাৰক সুধিলোঁ মই, সাহিত্যৰ সংজ্ঞা কি? সি ক'লে মোক মোৰ থিয়কৈ, মই যি লিখোঁ সাহিত্য সেয়ে। মোৰ অহংকাৰক সুধিলোঁ মই, গান বোলে কাক? সি ক'লে মোক, ছন্দ সুৰ তাল মানেৰে মই ৰচিলোঁ যাক, গান বোলে তাক। মোৰ অহংকাৰক সুধিলোঁ মই, কাক বোলেনো সুকুমাৰ কলা? সি ক'লে মোক হাঁহি মাৰি, মই যি আঁকো, মই যি লিখোঁ, মই যি গঢ়োঁ, মই যি সাজোঁ, মই যি গাওঁ বজাওঁ, জগত ৰজন জনাওঁ, সিয়ে হৈছে কলা সুকুমাৰ। নাজানো কিয় মই যে বুজি নাপাওঁ। মোৰ অহংকাৰক সুধিলোঁ আকৌ, বাৰু পিছে তোমাৰ তেনে নিজৰে সংজ্ঞা কি? দিয়াচোন মোক কৈ। সি ক'লে মোৰ চকুলে চাই, কোন নাজানো মই, সংজ্ঞা মোৰ তই। ধন্যবাদ।